বাইহাটা চাৰিআলিৰ কমলপুৰত ড্ৰাগছৰ বিৰুদ্ধে চাইকেল ৰেলী। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে বাইহাটা চাৰিআলিৰ কমলপুৰত আজি উলিওৱা হয় ড্ৰাগছ বিৰোধী চাইকেল ৰেলী। ৰঙিয়া মহকুমা প্ৰশাসন আৰু কমলপুৰ ৰাজহ চক্ৰৰ উদ্যোগত সজাগতামূলকভাৱে উলিওৱা হয় এই চাইকেল ৰেলী। ফ্লেগ অফ কৰি ৰেলীৰ আৰম্ভণি কৰে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই। বিধায়ক দিগন্ত কলিতা, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দীপন বৰ্মন, কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পৰীক্ষিত ফুকনকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ অসংখ্য ব্যক্তিয়ে এই ৰেলীত অংশগ্ৰহণ কৰে। উক্ত চাইকেল ৰেলীৰ জৰিয়তে সমাজত ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা সৃষ্টি হ'ব বুলি মত প্ৰকাশ কৰে বিধায়ক দিগন্ত কলিতাই। বাইহাটা চাৰিআলিৰ পৰা মানৱ ডেকাৰ ৰিপৰ্ট, আপোচবিহীন সংবাদ। অনুষ্ঠানত আজি আমাৰ লগত আছে আমাৰ চিভিল এছডিঅ বৰ্মন ডাঙৰীয়া, দুজন চাৰ্কল অফিচাৰ, ইলেকশ্যন অফিচাৰ আৰু আমি ৰাইজ। আমি আজিৰ দিনটোত এটা মেছেজ বাৰ্তা দিব বিচাৰিছোঁ যাতে অসমত ভৱিষ্যত ড্ৰাগছ পাৰ্মানেণ্টলি, বিশেষকৈ কমলপুৰ আমাৰ এই অঞ্চলটোত যাতে বন্ধ হয়, তাৰে কাৰণে আমি এটা এৱাৰনেছ প্ৰগ্ৰেম ৰাখিছোঁ চাইকেল ৰেলীৰ যোগেদি।